Hello everyone, welcome back to my channel Vidyarthi Assam. Moi Priyanka. So aji moi aku ei class 10 or economics or first chapter or part 5 number part 2 moi loi ahisu. So video to aponloke skip nokorake first to part ke last leke sabo aru bolok ami aji video to arambho koru. So aji amar topic to hoise mudrar bhumika. First topic to. To mudrar bhumika to ki? মানে তাৰ ইম্পৰ্টেন্সটো কি ঠিক আছে সো ইয়াত দিছে মুদ্ৰা বিনিময় ব্যৱস্থাটো সহজ কৰি তুলিছে মুদ্ৰা ব্যৱস্থাত বিনিময় প্ৰথাৰ অসুবিধাবোৰ আতৰ হ'ল মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে যে ফাৰ্স্ট পইণ্টটো কি দিছে মুদ্ৰাই বিনিময় ব্যৱস্থাটো সহজ কৰি পেলাইছে অবভিয়াসলি ন আগত মানুহৰ কিমান বস্তু মনত ৰাখিব লগা হৈ আছিল যে এটা আমি যেনেকে আগতে পাইছো আগৰ ভিডিওস বিলাক তোমালোকে চালে obviously বুজি পাবা যে এটা আপেল দিলে তেওঁৰ পৰা মই 4টা মধুৰিআম পাম তেনেকে এবিলাক হিসাব বস্তুটো তেওঁলোকে বহুত মনত ৰাখিব লগা হৈছিল বা বহুত ধৰণৰ প্ৰবলেমজও আহি গৈছিল obviously আমি যেনেকে পাইছো আগতে বাট মুদ্ৰাই কি কৰিছে সেই গুটিখিনি অসুবিধাৰ পৰা কি কৰিছে মানে অসুবিধাবিলাক আতৰ কৰিছে যেনেকে এতিয়া কি হয় আমি যি কোনো বস্তু লাগিলে 1 টকাৰ বস্তু হোক 10 টকাৰ বস্তু হোক আমি এমআরপি টো চাইহে আমি হেতু পেমেন্ট কৰো আছে যিমান এমআরপি আছে তাত যদি 10 টকা লিখা থাকে obviously আমি 10 টকাই পেমেন্ট কৰিম বা তাত যদি 5 টকা লিখা থাকে obviously আমি 5 টকাই পেমেন্ট কৰিম সেকেন্ড পইণ্টটো দিছে যি ব্যৱস্থা বজাৰৰ চাহিদা আৰু যোগানে উৎপাদন প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে চৰকাৰী নীতি নিৰ্দেশনাৰ কৰে সেই ব্যৱস্থাটোই হ'ল বজাৰ কেন্দ্ৰিক অৰ্থনীতি বজাৰ কেন্দ্ৰিক অৰ্থনীতিৰ দৰ ব্যৱস্থা হ'ল এক প্ৰধান বৈশিষ্ট্য দৰ ব্যৱস্থা মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ বস্তুৰ দৰ বা দাম মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা এটা বিনিময় মূল্য যে কি কৈছে এই যে বজাৰ কেন্দ্ৰিক অৰ্থনীতি তো কি কৈছে দৰ ব্যৱস্থা হ'ল বজাৰ কেন্দ্ৰিক অৰ্থনীতিৰ দৰ ব্যৱস্থা হ'ল এটা প্ৰধান বৈশিষ্ট্য এটো এটা প্ৰধান বৈশিষ্ট্য বুলি কৈছে আৰু কি কৈছে দৰ ব্যৱস্থা মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল এই দৰ ব্যৱস্থাটো কাৰ ওপৰত নিৰ্ভৰশীল টোটালি ডিপেন্ডেবল কাৰ ওপৰত মুদ্ৰাৰ ওপৰত মানে টকা পইচাৰ ওপৰত অৰ্থাৎ বস্তুৰ দৰ বা দাম মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা এটা বিনিময় মাধ্যম যিকোনো বস্তুৰ এটা মই আগতে যেনেকৈ ক'লো যিকোনো বস্তুৰ এটা দৰ বা দামটো আমি কিহৰ ওপৰত মানে কিহৰ পৰিমাণৰ ওপৰত প্ৰকাশ কৰিছে মুদ্ৰাৰ ওপৰত বস্তুটো 1 টকাও হ'ব পাৰে 100 টকাও হ'ব পাৰে 1000 টকাও হ'ব পাৰে obviously তোমালোকে নিজেও দেখা পোৱা যে প্ৰতিটো বস্তুত এতিয়া কি হয় যে এমআরপি বস্তুটো থাকে না নাই তো আমি এমআরপি চাই তাত কি কৰো আমি যিখিনি পেমেন্ট দিব লাগে হেখিনি দিও আমাৰ পা কোনো তাৰ পৰা বেছিও লব নোৱাৰিব বা তাৰ পৰা আমাক কম লোৱাৰো কোনো কথা নাই যিমান এমআরপি থাকিব আমি হেতু চাই হে আমি পেমেন্টটো কৰিম তো আমাৰ পা কোনো কি কৰিব 1 টকাও বেছি লব নোৱাৰিব থাৰ্ড নম্বৰ পইণ্টটো হৈছে যি ব্যৱস্থাত চৰকাৰী সিদ্ধান্তইহে উৎপাদন প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে বজাৰে নকৰে সেই ব্যৱস্থাটো সম্পদৰাজিৰ মূল্য মুদ্ৰাৰ মাধ্যমতহে প্ৰকাশ কৰা হয় মুদ্ৰা অবিহনে যিকোনো আৰ্থিক ব্যৱস্থা অচল হৈ পৰিব obviously কি কথা কৈছে যে মুদ্ৰা যদি নাথাকে প্ৰতিটো আৰ্থিক ব্যৱস্থাটো কি হৈ পৰিব অচল হৈ পৰিব যেনেকৈ আগতে যেনেকৈ বিনিময় প্ৰথাৰ টাইমত যেনেকৈ প্ৰবলেমছ বিলাক আছিল সেম প্ৰবলেমছ এতিয়া আকৌ আহিব কাৰণ বিনিময় মাধ্যমত তেতিয়াটো কম মানুহ আছিল কম মানুহ থাকাৰ সত্ত্বেও কি হৈছিল মানে এই নকাউট প্ৰবলেমছ তেওঁলোকে ফেস কৰিছে আৰু এতিয়াটো দিন যিমান গৈ আছে বছৰ যিমান গৈ আছে কি হ'ল মানুহৰ পপুলেশনছ কিনি বাঢ়ি আছে হয়নে সো obviously হেখিনি টাইম এতিয়া টাইমত যদি তেনেকুৱা যে সিস্টেম আকৌ গুছি আহে মুদ্ৰা যদি বন্ধ হৈ যায় মানে বহুত ধৰণৰ প্ৰবলেমছ হৈ যাব ফাৰ্স্ট অফ অল আমি সঞ্চয় প্ৰথমতে আমি সঞ্চয় কৰিব নোৱাৰিম কাৰণ সঞ্চয় কেঁচা বস্তু কেতেও আমি সঞ্চয় কৰি ৰাখিব নোৱাৰো এটো ইম্পসিবল কথা বাট আমি টকা পইচা যিমানে আজি জুনে জি প্ৰফেশনতে কাম নকৰক কিয় কোনোবাই যদি পাৰিছে দিনত 1000 টকা ৰাখিছে কোনোবাই যদি পাৰিছে দিনত 1 টকা এটা ৰাখিছে বাট সঞ্চয় সকলোৱে কৰে বিকজ যাতে আমি ইন ফিউচাৰ গৈ পেলে যদি কেতিয়াবা আমি কোনোবা বিপদত পৰো বা কিবা এটা হয় হেতু যাতে আমি ইউজ কৰিব পাৰো ঠিক আছে কিন্তু আমি কেঁচামাল বস্তু কেতিয়াও ইউজ
মানে আজি দিনটো ঠিক থাকিল কালি দিনটোতে পৰহি গৈতো নষ্ট হ'বই সো তেনেকে বহুত ধৰণৰ প্ৰবলেমছ গুছি আহে সো নেক্সট পইণ্টটো হৈছে মুদ্ৰাৰ অসুবিধাসমূহ তো মই আগতে কৈছো প্ৰতিটো বস্তুৰে কি থাকে প্লাস এণ্ড মাইনাস বোথ সাইড থাকে হা কোনোবা বস্তু হ'ব পাৰে যে প্লাসটো 90% হয় মাইনাসটো 10% হয় বাট প্লাস মাইনাস প্ৰতিটো বস্তুৰে থাকে তো যেনেকে ইয়াত চোৱা মুদ্ৰাৰ অসুবিধা মুদ্ৰাৰ ফলত কি অসুবিধা হয় সেইখিনি আমি জানিম মুদ্ৰাই কেতবোৰ অসুবিধাৰো সৃষ্টি নকৰাকৈ থকা নাই ফাৰ্স্ট পইণ্ট মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয় মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্ৰাস হ'লে ৰাজ্যৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয় বিশেষকৈ সীমিত আয়ৰ লোকসকল আৰ্থিকভাৱে জুৰুলা হয় ঠিক সেইদৰে সামগ্ৰীৰ মূল্য অতিপাত কমি গ'লে অৰ্থাৎ মুদ্ৰাৰ মূল্য বৃদ্ধি হ'লে উৎপাদনকাৰীয়ে লোকচান ভৰিবলগীয়া হয় আৰু উৎপাদন হ্ৰাস হ'লে নিবনুৱা সৃষ্টি হয় ফাৰ্স্ট পইণ্টটো দিছে কি যদি মুদ্ৰাৰটো যদি বাঢ়ি যায় আৰু যদি বস্তু মানে প্ৰথমটো কৈছে যে মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্ৰাস পালে যেনেকে এতিয়া যেনেকে হেতু এটা মই এক্সাম্পল দিও আজিৰ পৰা সাপোজ আৰু কেইটামান বছৰ কম আজিৰ পৰা হ'ব পাৰে 30 ইয়াৰ্স আগৰ কথা কওঁ যে তেতিয়া কিন্তু 500 টকাৰ যিমান দাম আছিল আজিৰ ডেটত 500 টকাৰ দামটো ইমান নাই আজি এটা কবলৈ গলে এতিয়া যদি মই 500 টকা এটা লৈ যদি উলাই যাও মোৰ শেষ হ'বলে বেছিকৈ 10 মিনিট লাগিব কিন্তু হেতু টাইমত বা মোৰ এতিয়া 500 টকাত মই যিখিনি বস্তু পাম আজিৰ পৰা 30 বছৰ আগত 500 টকাত কিন্তু তাতকৈ অকমান বেছি বস্তু হলেও মই ঘৰত লৈ আহিব পাৰিলো হয় ঠিক আছে সো হেতু কি হৈছে যে মুদ্ৰাৰ মূল্যটো কি হৈছে অকমান কমি আহিছে মুদ্ৰাৰ দামটো কমি আহিছে তাৰ কাৰণে obviously আমি কি হয় মিডল ক্লাস মানুহবিলাক বহুত প্ৰবলেমছত পৰো দুখীয়া মানুহটো প্ৰবলেমছত পৰে বাট প্লাস মিডল ক্লাস মানুহ তেনেকে ঠিক কি দিছে যদি মুদ্ৰাৰ মূল্য যদি বেছি বাঢ়ি যায় তেতিয়া কি হ'ব obviously মুদ্ৰাৰ মূল্যটো যদি বেছি বাঢ়ি যায় তো যোন বেপাৰ বাণিজ্যৰ লগত যোন লৈ তেওঁলোকৰ লোকসান হ'ব তো obviously কি আমি প্ৰথম পইণ্টত এটো পালো যে মুদ্ৰাৰ মূল্য বেছি বাঢ়িবও নালাগে মুদ্ৰাৰ মূল্য বেছি কমিবও নালাগে তো হে দুটাই হলে কি হ'ব বহুত ধৰণৰ প্ৰবলেমছ আমি চাবলৈ পাম সেকেন্ড পইণ্টটো দিছে মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে মুদ্ৰা সৰ্বোচ্চ অৰ্থনীতিৰ মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে ই সামাজিক বৈষম্য সৃষ্টি কৰে কৈছে মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা ঠিক আছে কৈছে অৰ্থনৈতিক সম্পদ বুলি কৈছে সম্পদ আৰু সম্পত্তিৰ ডিফাৰেন্সটো মই বহুত আগৰটো বহুত ভিডিওত মই তোমালোকক কৈছো সম্পত্তিটো কি হৈছে সম্পত্তি সবৰ নিজৰ থাকে হয়নে যে মোৰ আজি দুটা নহয় পাঁচটা মাটি আছে ইমান বেংক বেলেন্স আছে ইমান কোন হুন ৰূপ আছে মোৰ তাত হেবিলা কৈছে মোৰ সম্পত্তি ঠিক আছে সম্পদ বস্তুটো হৈছে কি বেলেগ এবিলাকৰ মাজত নপৰে সো মুদ্ৰা কি বুলি কোৱা হৈছে অৰ্থনৈতিক সম্পদ বুলিহে কোৱা হৈছে থাৰ্ড নম্বৰ পইণ্ট মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে দুৰ্নীতি অনিয়ম অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক'লে অত্যুক্তি কৰা নহব সো obviously দুৰ্নীতি অবিচাৰ তাৰ পিছত যেনেকৈ দিছে অনিয়ম এবিলাক বস্তু কিহৰ পৰা হয় মুদ্ৰাৰ পৰা হয় আজি যেনেকৈ ইয়াৰ মাজত মই আৰু এটা এক্সাম্পল দিও সাপোজ এতিয়া হয় কি নহয় মই ঠিক নাজানো আগত যেনেকৈ শুনা পাইছো obviously হ'বও পাৰে মই তেনেকৈ গ্যাৰান্টি দি ক'ব নোৱাৰিম যেনেকৈ সাবা তোমালোকে যে কোবাত এনেকুৱা হয় যে আগতে বিশেষকৈ দেখা গৈছিল এতিয়া অকমান কম শুনা পাও আগতে যেনেকৈ যে চাকৰি পাবলৈ হলে যদি তোমাৰ এনেকুৱা এটা চাকৰি লাগে তো obviously তুমি ইমান এমাউন্ট দিয়া তুমি চাকৰি এটা পাই যাবা সো এটো দুৰ্নীতি অনিয়ম হয়নে নাই নিয়মৰ বিপৰীতে গৈছে তাত মুদ্ৰাটোক মানে বেয়াৰ ভাবে এটো ইউজ কৰা হৈছে তেনেকৈ মুদ্ৰা দি পেলাই যে সদায় খালি ভালেই হয় তেনেকুৱা নহয় বেয়াও কিন্তু বহুত কাম হয় তেনেকৈ এক্সাম্পলছ তোমালোকে বহুত জানা সো মই আৰু হেতু আৰু এক্সপ্লেইন কৰিবলৈ নাযাও ফোৰ্থ নম্বৰ পইণ্ট লাষ্ট পইণ্ট
মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয় কলা মুদ্ৰা অৰ্থনৈতিক অপৰাধ যেনে আয়কৰ ফাঁকি হৈতে জড়িত এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয় মই লাষ্ট ভিডিঅ'ত যেনেকৈ কৈছিলোঁ যে ব্ল্যাক মানি কলা পইচা হেতু এটা কোনো মানে এনেকা ব্ল্যাক কালাৰৰ যে টকা তেনেকা একো কথা নাই কলা মানি হৈছে কোনটো যোনটো ট্যাক্স আমি গভৰ্নমেণ্টক দিব লাগে হেতু ট্যাক্স নিদি পেলে তাপা যদি আমি কমকে দিও যেনেকৈ আমি লাষ্ট ভিডিঅ'ত এনেকা এটা এক্সাম্পল পাইছিলোঁ সাপোজ মোৰ এবছৰত মোৰ 5 লাখ টকা ট্যাক্স মই গভৰ্নমেণ্টক দিব লাগে তাপা যদি মই কিবা যদি সয়নৰ কৰি পেলে যদি মই জাস্ট 1 লাখ টকা হে দিলু গভৰ্নমেণ্টক ট্যাক্স আৰু 4 লাখ টকা মই এনে ফাঁকি মাৰি দিলু হেই 4 লাখ টকাটো হ'ব কি কলা পইচা বা কলা মুদ্ৰা সো হেই কলা মুদ্ৰাৰ কথাই কৈছে সো আজিৰ ভিডিঅ'টোত ইমানকনে আছিলে আজি আমি ডিসকাস কৰিলো যে মুদ্ৰাৰ ভূমিকা কি আৰু মুদ্ৰাৰ অসুবিধা কি তো ইয়াতে এই মুদ্ৰাৰ যোনটো টপিক আছিলে আজি এটো ভিডিঅ'তে শেষ হ'ল নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম বেংক কি বেংকৰ ওপৰত আমি এখিনি ভিডিঅ'স ডিসকাস কৰিম আশা কৰিছো তোমালোকৰ সবৰে ভিডিঅ'টো বহুত হেল্পফুল হ'ব আৰু যদি কিবা যদি জানিব লগা থাকে প্লিজ মোৰ ভিডিঅ'ত গৈ পেলাই তোমালোকে কমেন্ট কৰিবা আৰু যিমান পাৰা লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব মাই চেনেল বিকজ মই বিশ্বাস কৰো আজি শিক্ষা আমাৰ ভৱিষ্যত থ্যাংক ইউ সো মাচ নমস্কাৰ